মা পানী খাই লোৱা বাবা। কি হ'ল বাবা, ইমান কিয় হতাশ হৈছ? এইবাৰ নাপালি নেকি? নহয় মা, দৌৰতো ঠিকেই হৈছিল, এইবাৰো নাপালো। হতাশ নহবি বাবা, তোৰ ভিতৰত দেশ প্ৰেম আছে, তই এদিন সফল হবিয়ে। তোমাৰ কথা সঁচা হওক মা। যা বাবা, তই গাটো ধুই ল, মই ভাতকেইটা বনাই লওঁ। ঠিক আছে মা। মা, অ মা, মই আহিলো। হে হৰি। বাবা, তই আহিলি? বাবা, কি হ'ল, পালিনে? নাই মা, এইবাৰ মেডিকেলত কি হ'ল গম নাপাও, তেওঁলোকে সঠিককে একো কোৱা নাই, কি হয় নাজানো আৰু, ভগৱানেহে জানে। মা, তোমাৰ কথা সঁচা হওক, তুমি যেনেদৰে কৈছা তেনেদৰে পালেতো কথাই নাই। ময়ো দেশৰ সেৱা কৰিম, এই দেশখনক ৰক্ষা কৰিম, কিমান ভাল লাগিব। ভগৱানে তোমাৰ আশা পূৰণ কৰক আৰু মোৰ মনৰ আশাও পূৰণ কৰক। বাবা, তই পাবিয়ে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখ। ঠিকেই মা। ঘৰত কোনোবা আছে নে? কোন আহিছে? আপোনালোকৰ নামত চিঠি এখন আহিছিলে, সেইখন লওকচোন। তাৰপিছত ইয়াতে আপুনি চহী এটা কৰি দিয়ক। আহিছো দিয়ক। অ বাবা, জলদি আহ। অ মা, গৈছো। কি হৈছে? অ কি হৈছে মা? এয়া চাচোন, তোক ইমাৰ্জেঞ্চি মাতি পঠাইছে। অ মা, মোৰ আশা পূৰণ হল, তোমাৰ কথা সঁচা হল, মই ওলাও ৰবা। অ বাবা, মই ভাতকেইটা বনাই লওঁ, তই খাই যাবি দেই। মা, মোৰ হৈছে, যাও আৰু। তোৰ বস্তু গোটেইখিনি ইয়াতে ভৰাই দিছো, আৰু পিঠা লাৰু কেইটামানো বনাই দিছো, তইতো ঘৰত খাব নাপালিয়ে, তাতে খাবি দেই। অ অ হ'ব দিয়া মা, এতিয়া যাও দিয়া, তুমি নেকান্দিবা, আহো মা। ঈশ্বৰে মংগল কৰক বোপাই। মা নেকান্দিবা, আহো আহো। जय हिंद सर। सर मैं आ गया। ठीक है चलो। यस सर। कौन? ओ सर। मैडम आपका बेटा शहीद हो गया है, तो ये उसका कपड़ा है।
मैम आप खुद को संभालिए उठिए। संभालिए। जय हिंद। तो चलते हो ना। সঁচাকৈ মোৰ ল'ৰাই দেশৰ কাৰণে প্ৰাণ আহুতি দিলে। ইয়াতকৈ আৰু কি গৌৰৱৰ কথা হ'ব পাৰে?